Chalai dun kum je gale moi go khabai khumei ro de Chalai yak ma danga bin jebal nai nai yak ma danga manu korbe legbo jegge ki no ki khumesi bhale hol dei moi tia phati tia khai kamoke jang moi ও খুড়া ও কি কৰিছে এনা আৰু কাপোৰ নিজ অলপ ঠিক কৰিছো সুমন নাই নেকি ঘৰত সুমন পঢ়ি আছে বেজিৰাতে পৰীক্ষা হ'ল না আমাৰ মই ৰ'ব কামত দিছি নে নাই কাম জনাই মোৰ গাটো বেয়া ৰ'ব মই অলপ আহোঁ তোমাৰ ঘৰ কি হৈছে না মোৰ অলপ চলপ হৈছে গোটাখিনি হোৱা নাই পঢ়িছো ও কি আছে মা পঢ়ি আছা নেকি না নিশাল দুগুণা বহ দে ও পঢ়া তোৰ কিমান মান গেলা নাই নাই অলপ খাইছো তোৰ মোৰ আনা ঠিকে আছে হ'লেও ইমান এটা ভাল নহয় আৰু মানে মাজে সময়ে পঢ়ি আছো দে কি ফোন আছিল নেকি না তই বছৰ সময় কাম কৰি কাৰ হ'ল কি নাম এই কথা সুমন তো কথা পাতি আছে না ফোনত টিচার পড়া ওলা তো ফোনতে কথা পাতি থাকা নিতেন ফোনত কে বিজি থাকা না না এই লগছলি লগছলি নয় দে কোনবা ছোৱালী এ ন এই এতি না মাষ্টৰৰ জি একজিন এ একদিন ন এতি অপি ভাল নহয় হে এতি অপি বহুতৰ লগতে ৰিলিমে আছে তই গান বাদ দি এতিয়া যে পঢ়াত মনোযোগ দি তোৰ মেট্ৰিক পৰীক্ষা আছে দৌতিৰে তো গমে পা এই বেলেগত হাজিৰা কৰিব যায় ইনকে পইচা দিনে তো পঢ়ি আছে তই এতিয়া ফোনতে বেছি থাকা নিয়ম আৰু তই এতিয়া ভালকে পঢ়বি মেট্ৰিক পৰীক্ষা লাগি বেছি দিন নাই দে দে পঢ়বি মই যাওঁ দে বলটা তোতা কিয়া খুই আছ নাকি নাই নাই কিয়া তই ভাবিছিলো মই ধন কিতাপ লাগছে যা কিতাপ কিমান মান দাম হ'ব কোন দিন চাও নব দে মই কালি বাৰ জ্ঞান দিম দে তোমাক দিবে মই দাও দে যা কবিতা কেনে কৈ লিখে বাৰু গান লিখিবৰ মোৰ মন আছে শব্দবিহীন এটি গান কবিতা কেনে কৈ লিখে বাৰু গান যি ভাষা বাবা ভাত পাৰি ঐ কৃষ্ণ তোতা দে কাল দে কাল কৃষ্ণ বা দাদা হ'ব দাদা দাদা সকাহ মাতি আছে অলপ ফোন কৰিম কাইলৈ ফোন কৰিম দে বাই চল্লা ভাগাৰে লাগছি অলপ বহুৱে ৰ এতে বহুত বাবু ৰাতি কিতাপ দুখনৰ কথা কৈছি কিতাপ নিদিলেও নহব মোৰ হাততো পইচা নাই মই কামেই কৰিব লাগিব কাম কৰি হলে কিতাপ দুখন দিবই লাগিব মই যেনকে কি নহওক
Hello. খবৰ চবৰ নাই দেখোন এতিয়া মোক পাৰি গেলা নাকি বেলেগ পাই কিনে মই পাৰি যাওঁ বুলি ভাবিছিলোঁ ইমান দিন ফোনে কৰা নাই কি কৰি আছ ভাত পানী খালা নাই মই খোৱা নাই দেউতা ভাত বনাই থৈ দিছে কামত গৈছে দেউতা আমি কিবা এটা এনেকৈ থাকিম নেকি লগ চগ কৰিব লাগিছিল মোৰো পৰীক্ষা আহিল পৰীক্ষাৰ আগতে লগ কৰিলে ভাল লগা হয় এতিয়া তোমাৰে মনত থাকে পঢ়াত টাইমত দেউতাকো সদায় ভৰি থকা আনিছি কিতাপ আনিব দিয়া কিবা আনিব দিয়া এই বুঢ়া বয়সত কামত যে আছে ৰ'বাচোন মই পিছত কৰি লওঁ তুমি লাইনত থাকা দিয়া হেল্ল' জানো দেখা নাই আমাৰ লগ কৰাটো কি কৰিলা কালি ক'ত নহয় পুখুৰী পাৰত কেতিয়া বজাত 3টা বজাত মই যাম দে হেল্ল' হেল্ল' ক'তা মই ইয়াতে ৰখি আছোঁ আহা সোনকাল মই ইয়াতে পুখুৰী পাৰতে বহি আছোঁ কেতিয়া আহিবা হয় নেকি কেইমিনিট দে আহা মই ইয়াতে বহি আছোঁ আহা পুখুৰী পাৰত কি হ'ব দে আহা কি হয় নেকি দে এতিয়া ইমান কমা নালাগে তুমি সোনকাল আহা এতিয়া দে হ'ব দে দে ইমান দেৰি হ'লা তোমাৰ দেউতাক ভাবিছে মাৰি মই সেই পৰা বেড়াতে পুখুৰী পাৰত ৰখি আছোঁ তোমাক এই বহি কিনে কথা পাতো নাকি ৰ'বা উঠি ৰ'বাতে তোমাৰ সঁচাই আজি বঢ়িয়া লগা আছে সঁচাই না সঁচাই তোৰ ঘৰতে খবৰ কেনাই খবৰ ভাল তোমাৰ আমাৰো ভালে আছে দে ব'লা তুমি ফুৰি অলপ ব'লা নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে ভালে নহয় তোৰ যোৱা নাই নাই যোৱা নাই চুলিকেইটা পকিছে নাই আজিকালি কিবা ৰং পাই মাৰা ৰং মাৰছে গুৱাহাটীত কোনদিনা যাবা গুৱাহাটী কালি যাম এইটো সুমনৰ ভাল পোৱাটো দেখোন মই তাক বেটাক কৈছিলোৱে আপিটো ভাল নহয় অমুকৰ লগত লেঠা আছে বুলি মই গম পাইছিলোৱে মই তাক পটাপট ক'ব লাগিব যাই কিনে যাওঁ
কি তুমি মোক কিয় নকৰিলে সেইটো গুণি আৰু এইটো মোৰ দাদা বাইদেউ লে পুখিব তেনেকৈ কথা নাথাক তুমি নহয় মই এটা কথা কওঁ না ক ইয়াক মই বহুত বছৰ আগৰ পৰা ভাল পাইছিলো তুমি মোক কিয় ভাল পালা মাজতে গুৱাহাটীত যোৱাৰ কাৰণে তোমাক ভাল পাইছিলো মোৰ কি হ'ব এতিয়া এখন হৈ যায় মই ইয়াৰ লগতে বিয়া হ'ম তুমি কিবা এটা বেলেগ আপি এটা চোৱা মই মোক অধিক ভাল পাইছোঁ তুমি মোক পাই থকা ভাল মই পালা যে তাতকৈ যে এক বেছি ভাল পাইছিলো তোমাক কিয় এখন হৈ যায় তুমি এতিয়া বেলেগ আপি এটা চোৱা ইমান ভাল নহয় ইমান ভাল নহয় এই মুরগি নাকি এখানে না ফালতু তো আজকে ভালো ঠিক আছে আমি মুরগি নাকি ভালো ঠিক আছে বহুত ভালো এই মুরগি নাকি তাই মোক খাই পেলাম এটা লগাওঁতে আৰু মোকেই ভাল পায় ভাল পাইছিল তাই এতিয়া মোৰ পঢ়াও বেয়া হ'ল দুটা আৰু সন্মান দিয়া পৰীক্ষাটো দিলে পাছ কৰিব নোৱাৰিম মানে কি কৰোঁ মই মৰি যোৱাই ভাল kan চালা ইয়াক মই সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো যি বস্তু লাগে বুলি কৈ তাকো দে ই আপেল কোনটাৰে দিয়ে না বললা তাৰমানে যিটো বুজাকে কম বয়সত প্ৰেম কৰাৰ পৰিণতি নমস্কাৰ আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আমাৰ যদি ভিডিঅ'টো কিবা ভুল হৈছে কমেণ্টত জনাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ